নাই এইটো যদি কোনোবা কৈছে কি বিটিআৰ চুক্তি কাৰোবাৰ ব্যক্তিগত লাভালাভৰ কাৰণে এজন দুইজনৰ লাভালাভৰ কাৰণে কৰিছে তেনেহ'লে ভাৰত চৰকাৰ অসম চৰকাৰকো তেখেতসকলে আঙুলি উঠোৱা হৈছে। ভাৰত চৰকাৰে কোনোদিনে কাৰোবাৰ লাভালাভৰ কাৰণে চুক্তি নকৰে এজন দুজন ব্যক্তিৰ। অসম চৰকাৰে কোনোদিনে কোনোবা এজন দুইজন ব্যক্তিৰ লাভালাভৰ কাৰণে চুক্তি নকৰে। আৰু এই চুক্তিত BPFৰ মানুহবিলাকো আছিলে, তেখেতসকলে কাৰোবাৰ লাভালাভৰ কাৰণে কিয় চুক্তি কৰিলে, চুক্তিত কিয় শিৱে চাইন দিলে মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই। তো আজি তেখেতসকলে সব কথাখিনি ৰাজনৈতিকভাৱে চালে নহ'ব। এইখন চুক্তিত BSc BTC যিটো নাই, আমি বহুত ইয়াত এইখন চুক্তিত পাইছোঁ। আজি মানৱ সম্পদ উন্নয়নটো সবচে ডাঙৰ কথা। এতিয়াৰ যদি কিবা বিষয় আছে, এই বিষয়ৰ ভিতৰত সবচে ডাঙৰ বিষয়টো হৈছে মানৱ সম্পদ উন্নয়ন। আৰু মানৱ সম্পদ উন্নয়ন যদি হ'ব লাগে, আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন শিক্ষা অনুষ্ঠান লাগিব। আজি আমি 3খনকৈ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছোঁ, NIT পাইছোঁ, মেডিকেল কলেজ পাইছোঁ, চাই চেণ্টাৰ পাইছোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ৰুৰেল ডেভেলপমেণ্ট ইনষ্টিটিউট পাইছোঁ। সেইবিলাক পোৱাৰ পিছত যদি কোনোবা কৈছে এইটো ব্যক্তিগত লাভৰ কাৰণে হৈছে, তেখেতে এইটো একোৱেই নাজানে বুলি মই ক'ম। সেইটো ৰাইজেহে ঠিক কৰিব, ভোট কোনে দিব কোনে নিদিয়ে সেইটো মইতো ক'ব নোৱাৰিম। এতিয়া ৰাইজ ওলাই আহিছে, চবেই পৰিৱৰ্তন বিচাৰিছে। আৰু যোৱা 17 বছৰত যিহেতু BPFে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, ৰাইজৰ আশা যিটো আছিলে, আকাংক্ষা যিটো আছিলে, এইটো পূৰণ নকৰিলে। ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবিলাকো তেখেতসকলে সমাধান নকৰিলে। ঘৰ দিম বুলি পইচা লৈ যায়, ঘৰ নিদিলে। জব কাৰ্ড মানে মানুহৰ হাতত আছে কিন্তু পইচা বেলেগে ওলাই খালে। এই গোটেই সমস্যাৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে। গতিকে আমি বিশ্বাস কৰোঁ কি আজি যেনেকৈ নহওক ইয়াত UPPL দললৈ চৰকাৰ আহিব আৰু অধিক সংখ্যা লৈ পেলাই চৰকাৰত UPPL দলে মানে শাসন কৰিব। চাওক, আমি প্ৰথমতে ভাৰতবাসী, অসমৰ বাসিন্দা, BTRৰ বাসিন্দা। আমাৰ ইয়াত মানে জাতি ধৰ্ম বাছি পেলাই উন্নয়নটো কৰিব নালাগে। আজি যোৱা 17 বছৰত তেখেতসকলে কোনো জাতি জনগোষ্ঠীক নাচালে, কোনো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক তেখেতসকলে গুৰুত্ব আৰোপ নিদিলে। সেইকাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষোভ হৈছে, দুখ হৈছে, খং হৈছে, এইটো সঁচা কথা। সেইকাৰণে আমি UPPLে এতিয়া আমি দলৰ যিটো ষ্ট্ৰাকচাৰ, ইয়াতে আপুনি দেখিবলৈ পাব যে সকলো জনগোষ্ঠী অলৰেডি ইয়াতে মানে জড়িত হৈছে। আৰু আমি যেতিয়া চৰকাৰ গঠন কৰিম, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আগুৱাম। যিসকল জনগোষ্ঠী এতিয়া পিছপৰি আছে, উন্নয়নৰ কাম ক্ষিপ্ৰতাৰে কৰিব লাগে, সেই জনগোষ্ঠীবোৰক উন্নয়ন পৰিষদ, উন্নয়ন যিটো বৰ্ড আমি বনাম বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু BTRৰ সকলো জাতি জনগোষ্ঠীৰ ধৰ্ম, ভাষা, সংস্কৃতি, অস্তিত্ব ৰক্ষা হ'ব লাগিব। সকলো শান্তি সম্প্ৰীতিৰে থাকিব পাৰিব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা পাব লাগিব। এইখিনি কথাকে আমি আগত ৰাখি পেলাই নিৰ্বাচনত আহিছোঁ। আৰু এইখিনি কাম আমাৰ চৰকাৰ গঠন হ'লে আমি ফাৰ্ষ্ট এজেণ্ডা হিচাপে লৈ পেলাই কাম কৰিম। সকলো জিলাতে আমি অধিক আসন পাম, কিন্তু মই কোনোদিনে নকওঁ যে কিমান পাম কিমান নাপাম। এইবিলাক অগণতান্ত্ৰিক বুলি ভাবোঁ মই। ৰাইজে ভোটটো দিব, যেতিয়ালৈকে বেলট বক্সৰ পৰা ভোটটো ওলাই কাউণ্টিং নকৰে, সেইজনেহে ক'ব পাৰিব যোনে নেকি মন্ত্ৰ কৰে। মোৰতো মন্ত্ৰ চন্ত্ৰ একো নাই। থেংক ইউ। ঠিক আছে।